নাই তুমি কাষত তথাপিও আছা কোনেও নেজানে তোমাৰে ঠিকনা ওহো আৰে কালি দেখোন সোমবাৰ সন্মত সোমবাৰকেইটা পালিম বুলি ভাবিছিলোঁ নহয় পালিব লাগিব এনেই মোৰ যিহে বেয়া পালিব লাগিব দে ইহঁতক কওঁ ৰ ৰিংকি ৰিংকি এইফালে আচোন পটককে কথা এটা কওঁ ৰচোন বোলো সিহঁতে ক'ৰবাত যোৱা কথা পাতি আছে ক'ত বা যায় আজি যা একবাৰ শুনো বলচোন কি হ'ল কিয় মাতিছা কালি সোমবাৰ নহয় মন্দিৰত যাবিনে পিছে হ'লে ইহঁত আহিলে মানে ঐ তহঁত যাচোন আমি কিবা কথা পাতি আছো কিয় যাম তোৰ ঘৰ নেকি মোৰহে ঘৰ এইখন ঐ কিবা মই যাম দেই তহঁত যাবই নালাগে দেই দেখা নাই কিমান কৰোণা এতিয়া কৰোণাৰ থাৰ্ড ৱেভ চলি আছে গম পাইছেনে নাই তহঁত এনেয়ে সৰু কলিয়া হ'ব নেকি তহঁতে কলিয়া নহয় নহয় মই স্কুটি চলাব পৰা আছো আজিকালি যিমান যি কওঁ আকৌ মই স্কুটি লৈয়ে যাম বা তহঁতৰ যামেই মই তহঁতে কলিয়া নহ'ব মই যাম এইটো দিয়ে কৰি আছো এতিয়া দেখা নাই মই যাম কিন্তু তহঁতে মোক এৰি দিলে তহঁতে দে যাবি দে মুনু যা যদি লুচি বনাই লৈ পটককে যা যাওঁ ভাই লুচি বনাংগো কালি মন্দিৰত যাব লাগিব মোকো লৈ যাব মন্দিৰলৈ কালি বা কি পিন্ধি যাওঁ কাপোৰে নাইচোন চিন্তিক ফোন কৰোঁ তাই বা কি পিন্ধি যায় জি কি কৰি আছ ঘুমাই আছিলো কি হ'ল কিয় ফোন কৰিছ তোৰ ঘুমুৱে কাম নেকি কি কৰি থাকিম চোতালৰ মাজত বহি থাকিব লাগে নেকি দে সোমাই থাক মোবাইল টিপি ঐ কালি শাওণ মাহৰ প্ৰথম সোমবাৰ নহয় তোক যদি ভাল শিৱ লাগে ওলাবি মন্দিৰ যাম যাবিনে হয় নেকি মোৰ কাম এটা আছে কি কৰোঁ কম দে পিছত কালি কামটো ইম্পৰ্টেণ্ট যাওঁনে নাযাওঁ মন্দিৰত আকৌ মন্দিৰত নাযাওঁ বুলি ক'ব বেয়া লাগে নহয় ফটো উঠিব লাগিব সিহঁতে কিজানি কিমান ফটো উঠিব যাওঁ দে মন্দিৰতে যাওঁ মোৰ কামটো পিছতে কৰিম মন্দিৰতে নহয় বহুত কাম কৰি আছে ৰুম হাৰিব আছে ঘৰ মুচিব আছে বিছনা ভাঙিব আছে তোক কি ময়ে কৰি নেকি সৰু বুলি উঠ জলদি উঠ ঐ তহঁতে যে মন্দিৰত যাবা ওলাইছা এইবিলাক ধুনীয়াকৈ মুছল হাঁহ কৰি যাবা নৰা হে ঐ তহঁতে ওলাইছ না নাই ইমান দেৰি কৰি থাক তহঁতে মতে এপাই আহি অফিচত যাব লাগিব তহঁতে কি বুজি নাপা নেকি সোনকালে ওলো দেতা ওলাই আছো শুলে মুনু মোক খালি খাই চিনে নাই মুনু মই হালধীয়াটো পিন্ধিম নে বগাটো পিন্ধিম হালধীয়াটো কা পিন্ধো নেকি হালধীয়াটো অলপ ভাল লাগি দেখোন ভাল লগা হৈছিলেতো হালধীয়াটো পিন্ধি তই দেখোন মোৰ ফালে চোৱাই নাই মোক দেখোন ভাল লগা বুলি কৈছ তই নিজৰ ফালে নিজৰ আইনাখনত চাই আছ মোক দেখোন চোৱাই নাই ভাই নাথাকি একবাৰ হৈছে কথা চাই দিনতে মোৰ লাগে নেদো আগতে মোকে দেখা উচিত তেতিয়াহে তোক মই আইনা চাবাই দিম নিদি নেদো আমাৰ দেখা নাই মোক কৰি দি পাপা এই জিন্তিক ফোন কৰচোন তাই দেখোন আহাই নাই ইমান দেৰি হ'ল বাপৰে জিন্তি তোৰ হৈছিলে নাই সোনকালে ওলা আমি চিপছ বনাব লাগিব সোনকালে ওলাই আছো মই ফটো উঠি আছো ফটোখন উঠা বুলিয়ে মই যাই আছো এই স্কুটি বাহিৰত থৈয়ে দিছো যামে আৰু যাওঁ সোনকালে যাওঁ সিহঁত ৰখি আছে কিজানি তাতে যাই ফটো উঠিম দে ইয়াতে আৰু নুঠো মই টেষ্টটো সলাই লওঁ নেকি মোক ভাল লগা হোৱা নাই ইহঁতক ইমান ভাল লগা হৈছে মই ফটো উঠিলে মোক দেখোন ভালে লগা নহ'ব ইহঁতকে ভাল লগা হ'ব টেষ্টটো সলাই লওঁ নেকি কি কৰোঁ মানে মনটো কিবা ভালে লগা নাই দেখোন ৰিংকি সোনকালে নাহা কিয়া ইমান দেৰি হ'ল হোৱাই নাই নেকি তো ওলোৱা কতকা তহঁত যাই থাকচোন মই বাপাদাৰ লগত যাম ইহঁত গেল টেষ্টটো পটককে সলাই লওঁ এই নীলা টকাই পিন্ধো দে এইটোৰে ভাল লগা হৈছে তেতিয়াৰ বাবে মই এইটোৱে পিন্ধিব লাগিছিল সিহঁত গেলে দেখোন লাহে ক'বলৈ নোৱাৰা নেকি হা ইমান জোৰত চিঞৰ নহয় মায়ে যদি মানে গালি দিব গম পাইছানে এনেই গালি পাৰি আছে মানে তেতিয়াৰ পৰা তোমরা স্টাইল মাৰি থাকি দিয়া হ'ব নে ইমান লিপষ্টিক মহা খানা বাপ আচৰিত পাইছো দেই
মন্দিৰৰ ঘৰে যাবি মুনু চিন্তিবা তহঁত আমি কিছ পেলাই দিলো বাই বাই আমাৰ পিছত আহি বা ইমান মানুহ মন্দিৰৰ দেখোন দুৱাৰ খোলাই নাই বাহিৰতে দিব দিছে মানে চাকিবিলাক কৰোণাৰ কাৰণে দৰ্জা খুলি দিয়া নাই বাহিৰতে দিব লাগিব পিছে এতিয়া চাকি ভগৱান চাকিখন দিলো দিয়া কিবাকে ইমান মানুহ কিবাকে যে দিলো চাকিখন বল আমি ফটো উঠো বল পুখুৰীটোৰ ওচৰত ধুনীয়া ফটো হয় আমি তাতে ফটো উঠো বল ষ্টেটাছ দিব লাগিব নহয় আকৌ মন্দিৰত আহিছো বুলি ঐ আমি তিনিটাই এখন অকলে ফটো উঠো সিহঁত সিফালে আছে পটুককে বহুত উঠিলো দেই ফটো আৰু এখন লাষ্ট মন্দিৰৰ আগত ফটো এখন উঠি আমি ঘৰত যাওঁ বল ঐ তহঁতৰ কি ফটো উঠা হোৱাই নাই নেকি হা তেতিয়াৰ পৰাই ফটো উঠি আছ বাপৰে দে এইখনে লাষ্ট আৰু নুঠো দে আৰু তহঁতে ইমান ফটো উঠি আছ হ'ব দে এতিয়া আৰু ইমান ফটো উঠি থাকিব নালাগে সোনকালে বল ঘৰলে বাই যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই